নমস্কাৰ অসমবাসী ৰাইজ, মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগতম। এতিয়া মই কিছুমান ফটা লেকচাৰ দি এই অনুষ্ঠানটো আৰম্ভণি কৰি দিওঁ। নাম মোৰ অলিম্পিকা বৰা, মাত কথা একেবাৰে খৰা, হাঁহিলে গালত পৰে তুল, এই খাৱনৰ কোবত পেট হৈ পৰিছে ঢোল, খোৱাৰ যি বাহাৰ, ঐ পেটে লৈছে ৰূপ টেকেলিৰ আকাৰ। কথা কম বৰ ঘৰ মোৰ তিতাবৰ, নহয় মোৰ কেৰেক্টাৰ ঢিলা, মোৰ কিন্তু ডিষ্ট্ৰিক্ট হৈছে যোৰহাট জিলা। হ'ব, আজি মই কিন্নৰসকলৰ সপক্ষত লিমাৰিক গাম। লিমাৰিক নহয়, আজি আপদীয়া পদ্য গাম। লিমাৰিকৰ আজি মই গুণ মানি নচলোঁ। লিমাৰিকত বিশেষকৈ 5টা শাৰীত সমাপ্ত কৰা হয়, সেইকাৰণে মই আজি ব্যংগ কবিতা ৰচনা কৰিম তেওঁলোকৰ সপক্ষত। আপোনালোকে শুনিব দেই। মই হ'ব পাৰোঁ কিন্নৰ, তথাপি দেখোঁ সপোন, সমাজখন বাদেই দিয়ক, মা দেউতায়ো নকৰে বুকুৰ আপোন, মোৰ গাত কি দুখ, সভ্য সমাজে ইটিকিং কৰি পুৰাইছে সুখ, হয় বাৰু মই আধা মাইকী আধা মতা, সেইবাবে সকলোতে খাওঁ গতা, আমাৰো আছে দক্ষতা, প্ৰতিভা দেখুৱাব পৰাকৈ ঈশ্বৰে দিছে যোগ্যতা, সকলোৱে মাৰে ইটিকিঙৰ হাঁহি, কুমলীয়া ফুল বুকুতে গৈছে মৰহি, সিজিৰা বুলি কৈ কৰিছা বেজ্জত, সুকৰ্মৰে আনিম এদিন হ'লেও ইজ্জত। আমাক দেখিলে মানুহে ভাবে আজি দিনটো বৰবাদ, কিন্তু হেঁপাহ পলুৱাই উন্নতিৰ বাবে দিওঁ আশীৰ্বাদ। কাৰণ সিজিৰাসকলক বা কিন্নৰসকলক মানুহে বৰ ইটিকিঙৰ দৃষ্টিৰে চায়। তেওঁলোকক ইটিকিঙৰ দৃষ্টিৰে চোৱাটো কোনো যুক্তিৰ কথা নহয়, কাৰণ তেওঁলোকক ঈশ্বৰে তেনেকৈ সৃষ্টি কৰিছে। সেইবাবে আমি তেওঁলোকৰ সত্তাক সদায় সন্মান কৰিব লাগে, মানুহক কেতিয়াও অপমান কৰিব নালাগে। যদি সন্মান দিব নাজানা, অপমানো কৰা কোনো অধিকাৰ নাই। এতিয়া মই গাম আমাৰ ভাৰতীয় বায়ু সেনাৰ ওপৰত। তেওঁলোকে নিজৰ সুকৰ্মৰে দেশৰ নাম উজ্বলাইছে, তাৰ ওপৰত মই লিমাৰিক ৰচনা কৰিছোঁ। ভাৰতীয় বায়ুসেনাই কৰিছে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদ ধ্বংস, প্ৰতিজ্ঞা কৰিছে শেষ কৰি দিব এই অসুৰৰ বংশ, ফুটালে কাশ্মীৰ পাকিস্তানৰ সীমান্তত 1000 কিলোগ্ৰাম ওজনৰ বোমা, আজি গোটেই পাকিস্তানৰ পৰিৱেশ হৈ পৰিছে গুমা, উচিত কৰ্মৰে দিলে পাকিস্তানক প্ৰত্যুত্তৰ, ভাৰতৰ হিংসাত্মক কাৰ্যকলাপক ল'ব নোৱাৰা হৈছে এতিয়া ভৰ, মৃত্যুৰূপত থাকি তহঁতি কৰিলি শত্ৰুতা, দেশৰ স্বাৰ্থত এই দুৰাষ্ট্ৰক কৰিম সদায় বিৰোধিতা। হ'ব, আজি মোৰ লিমাৰিক অনুষ্ঠানটো ইমানতেই সামৰণি মাৰিছোঁ। আৰু মই এটা আজি কথা কৈ দিওঁ, সেই ৰষ্টাৰজনৰ ছাবস্ক্ৰাইবাৰবিলাকে এতিয়াও বাৰু মোৰ কমেণ্ট বক্সত অসভ্যালি কৰিবই, কাৰণ তেওঁলোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকে প্ৰথম ভিডিঅ' দুটাত অসভ্যালি কৰক, এই লিমাৰিক অনুষ্ঠানটো নকৰিব, কাৰণ এই অনুষ্ঠানটো মই নৱপ্ৰজন্মৰ বাবে খুলিছোঁ, কাৰণ তেওঁলোকক লিমাৰিক শিকাবলৈ। কাৰণ আমাৰ বহুতে গল্প লিখে, উপন্যাস লিখে, ভাল ভাল কবিতা লিখে, কিন্তু লিমাৰিক লিখিব নাজানে, কাৰণ মই মোৰ এটা সস্তীয়া প্ৰতিভা দ্বাৰা তেওঁলোকক লিমাৰিক শিকাব বিচাৰিছোঁ। আপোনালোকৰ বেয়া কমেণ্ট কৰিবলৈ মন গৈছে, মোক সেই 2টা ভিডিঅ'ত গেলা কমেণ্ট কৰক, ইয়াত নকৰিব, ইয়াত কৰিলে আপোনালোককো ভদ্ৰতা নুবুজায়। হ'ব, এইখিনি ইমান কথা যে ৰাফলি কৈছোঁ, ইয়াতো মোক আজি কি কৰিব ঠিক নাই, তেওঁ মই সদায় সাজু থাকোঁ, কাৰণ মই কওঁ নহয়, কাৰোৰে নলওঁ পক্ষ, মই সদায় নিৰপেক্ষ, নাথাকোঁ মই ভেমত, এই তোমালোকৰ গুৰু ৰষ্টাৰজন এদিন পৰিব মোৰো প্ৰেমত। ধন্যবাদ। আপোনালোকে জনাব মোৰ এই লিমাৰিক অনুষ্ঠানটি কেনেকুৱা লাগিলে। ভাল লাগিলে, যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু
যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোক আগবঢ়াই নিব আৰু যদি কেনেবাকৈ বেয়া লাগে কাৰণ এইখন গণতান্ত্ৰিক দেশ ইয়াত সকলোৰে নিজস্ব অধিকাৰ আছে বেয়া লগাটো স্বাভাৱিক কথা তেওঁলোকে তেতিয়া এটা কাম কৰিব পাৰে এই বুঢ়া আঙুলিটো তললৈ দবাই দি ডিছলাইক কৰি দিব আৰু মোৰ সমগ্ৰ অসমবাসী ৰাইজলৈ এই অলিম্পিকা বৰাৰ ফালৰ পৰা এটা বিগ বাই বাই